এক হত্যাকাণ্ডক লৈ মাজুলী বালিচাপৰি আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি। প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰিলে বালিচাপৰি আৰক্ষী চকী। হত্যাৰ কাণ্ডৰ প্ৰতিবাদত কপিল নামনি মাজুলী। এজন যুৱকৰ হত্যাকাণ্ডক লৈ মাজুলীৰ ৰাজপথত উত্তাল প্ৰতিবাদ। হত্যাকাৰীক কৰায়ত্ব কৰিব নোৱাৰাৰ বাবে বালিচাপৰি আৰক্ষী চকী ঘেৰাও কৰে প্ৰতিবাদকাৰীয়ে। যোৱা 25 তাৰিখে নিৰঞ্জন পেগুক হত্যাৰ চেষ্টা কৰিছিল দুৰ্বৃত্তই। যুৱকজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছিল যদিও ৩২ বছৰীয়া যুৱকজনৰ চিকিৎসালয়তে মৃত্যু হয়। নামনি মাজুলীৰ মলাপিন্ধা গাঁৱৰ শতাধিক পুৰুষ মহিলাই উত্তাল প্ৰতিবাদ সমদলেৰে গাঁৱৰ পৰা ওলাই আহি বালিচাপৰি আৰক্ষী চকী ঘেৰাও কৰাৰ উপৰিও দোষীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনায়। ঘটনাস্থলীত উপ আৰক্ষী অধীক্ষক শান্তনু দত্ত উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক বুজোৱাৰ চেষ্টা চলায়। নিৰ্মমভাৱে হত্যা কৰিলে তাক লেবাৰক পেমেণ্ট কৰিবলৈ যাওঁতে এমাৰজেঞ্চি পাইপ লাইনৰ কাম কৰা চেলেগাঁৱৰ মানুহক লেবাৰক পেমেণ্ট কৰিবলৈ যাওঁতে চেলেগাঁৱৰ মানুহে তাক ধৰি নিৰ্মমভাৱে হত্যা কৰিলে পেমেণ্ট কৰি ঘূৰি অহাৰ অৱস্থাত। কিন্তু কালি আমি বালিচাপৰি আউটপোষ্টত আমি এফআইআৰ দিলোঁ। সিহঁতে গৈ তাত ক'লে যে গোটেই হেৰিবিলাক ইনকুৱাৰী কৰিলে, চব টেষ্ট ব্লাড পাইছে, কোনটো জেগাত কি হৈছিলে সিহঁতক চব ৰিপৰ্ট দিয়া হ'ল, নাম পৰ্যন্তলৈকে বতাই দিয়া হ'ল। তথাপি সিহঁতে গৈ মানুহটোক এৰেষ্ট কৰিব নোৱাৰিলে যে মানুহৰ আকৌ নিৰঞ্জন পেগুৰ ঘৰত গৈ সিহঁতে কি ক'লেগে যে আমি কোৰ্টত ৰেজিষ্টাৰ কৰিম কেছটো, ৰেজিষ্টাৰ কৰাৰ পিছতহে আমি কোৰ্টৰ পৰা যদি আমাক ৰিপৰ্ট দিয়ে তেতিয়াহে আমি এৰেষ্ট কৰিবলৈ যাম। সেইটো কি কথা হ'ল? মানুহ যেতিয়ালৈকে কোৰ্টৰ পৰা ৰিপৰ্ট নিদিয়ে তেতিয়ালৈকে মানুহটোক মৰি আমি ইয়াতে পুতি থৈ দিম। ইয়াত পুতিবলৈ দিব নি আমাক থানাৰ ভিতৰত? যেতিয়ালৈকে যদি আমাক মানুহটোক আমি এতিয়ালৈকে আমাৰ প্ৰশাসনিক আমি খবৰ দিয়াৰ পিছতো এতিয়ালৈকে আমাক দোষীক এতিয়ালৈকে কৰায়ত্ব কৰা নাই। তাৰ কাৰণে আমি গোটেই ৰাইজ ওলাই আহিছো যাতে নিৰঞ্জন পেগুৰ হত্যাকাৰীক আমাক উচিত তদন্ত দিব লাগে আৰু তেখেতৰ যিটো প্ৰাপ্য, তেখেতৰ যিটো নিৰঞ্জনক যিটো হত্যা কৰিছে, তেখেতক নিৰঞ্জনভাৱে হত্যা কৰাৰ যিটো বিনিময়ত তেখেতক আমি উচিত তদন্ত দি দোষীক কৰায়ত্ব কৰি তেখেতক আমি বাছি দিব লাগে বুলি আমি ৰাইজে আজি ওলাই আহিছো। আৰু প্ৰশাসনিকে যদি এইটো নকৰে আমি পিছলৈ ইয়াৰ পিছত আমি জঙ্গী আন্দোলন গঢ়িম বুলি মই কৈছো। ন্যায় ব্যৱস্থাত তেনেকুৱা অপৰাধ কৰিলে নিশ্চয়কৈ হ'ব। তাৰ কাৰণে আমি ভালকৈ ইনভেষ্টিগেট কৰিব লাগিব। সেইকাৰণে আমাক এতিয়া চাওক, আপোনালোকে যদি এনেকৈ ঘেৰাও কৰি পেলাই যদি সময়টো আমাৰ বৰবাদ কৰি দিয়ে তেনেহ'লে ইনভেষ্টিগেশ্যনটো এতিয়া একদম গৰমে গৰমে সময় লাগে। আপোনালোকে সেইকাৰণে সহায় কৰিব। মাজুলীৰ পৰা প্ৰাঞ্জল খাউদৰ ৰিপৰ্ট, দা আছাম মিনিট 24।